Hey, what's up everyone? Welcome back to my channel. আজি আমি কথা পাতিম ইনজুৰিৰ বিষয়ে। জিমত গৈ বহুতৰ ইনজুৰি হয় আৰু কিয় ইনজুৰি বিলাক হয় আৰু তাক নোহোৱা কেনেকৈ কৰিব পাৰো আমি কিমান নিজকে সেফ কৰি ৰাখিব পাৰো তাৰ বিষয়ে আজি কথা পাতিম। সো ভিডিওটো আগলৈকে চাই থাকক ইয়াকে লৈ লেটস গেট ষ্টাৰ্টেড। আমাৰ দৈনন্দিন জীৱনত ইনজুৰিটো একদম এটা কমন বস্তু কিন্তু যিবিলাকে আপোনাৰ এক্সাৰসাইজ কৰে বা আপোনাৰ যিকোনো এক্টিভিটি আপোনাৰ ফিটনেছৰ লগত জড়িত হৈ আছে ধৰক ৰানাৰে হওক বা স্প্ৰিণ্টাৰে হওক বা আপোনাৰ যিকোনো সাইকেলিষ্ট হওক যিকোনো সকলোৰে লাইফত ইনজুৰিটো থাকে আৰু তাক আমি কেনেকৈ প্ৰিভেন্ট কৰিব পাৰো তাক আমি আজি জানিব বিচাৰিম আৰু এইবিলাক ইনজুৰি হলে কৰিব কি লাগে সেইটোৰ বিষয়ে আমি জানিম আজি। ফাৰ্ষ্ট মোৰ নিজৰ ফালৰ পৰা কওঁ মই যেতিয়া মই আসাম খেলিছিলোঁ তাৰ 3 মান্থছ আগত মোৰ নি ইনজুৰি হৈছে এচিএলত পাৰ্চিয়েল টিয়াৰ আহিছিলে আৰু তেতিয়া মোৰ বহুত বেয়া লাগিছিলে কাৰণ 3 মান্থছ হাৰ্ডলি 3 মান্থছ আছিলে কম্পিটিশ্যনৰ কাৰণে আৰু মই ফুল প্ৰিপাৰেশ্যনত আছিলোঁ আৰু তাৰপিছত মই যেতিয়া ইনজুৰিটো হ'ল তেতিয়া মই একদম বন্ধ কৰি দিব লগা হ'ল গোটেইখিনি। মই ডক্টৰৰ লগত কনচাল্ট কৰিলোঁ তেতিয়া ডক্টৰে মোক এটা কথা কৈছিলে যে ইনজুৰি ইজ এ পাৰ্ট অফ ইয়'ৰ জাৰ্ণি কাৰণ আমি সদায় জিমৰ লগত জড়িত আৰু জিমত আমি এক্সাৰসাইজ কৰোঁ তাৰ মাজত আমাৰ ইনজুৰি থাকিব তাতে ডিপ্ৰেছ হ'ব লগা কোনো কথা নাই আৰু তেনেকৈ মই ৰেষ্ট লৈছিলোঁ বেছি একো তেনেকুৱা মেডিচিনো ইউজ কৰা নাই মই ৰেষ্ট দিয়ে তেনেকৈ লাহে লাহে গ্ৰেজুৱেলি মোৰ ঠিক হৈ গৈছিলে আৰু বৰ্তমান প্ৰায় মই 98% মান মই একদম সুস্থ তাৰমানে এতিয়া লেগ শ্ব' কৰোঁ মই ধুনীয়াকৈ কৰোঁ। চ' ইনজুৰিবিলাক হয় কিয় ইনজুৰিবিলাক হোৱাৰ মেইন ৰিজন হৈছে অনলি দুটা এটা হৈছে আপোনাৰ ইগ' লিফটিং আৰু এটা হৈছে আপোনাৰ প'শ্চাৰটো ঠিক নহয় আপোনাৰ এক্সাৰসাইজ কৰা যেনেকৈ কৰিব লাগে আপুনি বহিব লাগে ধৰক বা যেনেকৈ আপুনি মই যদি কওঁ ধৰক চিটেড কেবল ৰ' কৰি আছে আপুনি যেনেকৈ টানিব লাগে তেনেকৈ টানা নাই আপোনাৰ ধৰক বেয়া প'শ্চাৰত টানিছে বেণ্ড হৈছে কিবা হৈছে আৰু তাৰপিছত ফাৰ্ষ্টটো মই যেনেকৈ ক'লোঁ যে ইগ' লিফটিং মানে কি হ'ল আপুনি যিমান লিফ্ট কৰিব পাৰে নিজৰ যিখিনি কেপাচিটি আছে তাতকৈ বেছিকৈ লিফ্ট কৰিব যায় মানে অ'ভাৰ যিখিনি আপোনাৰ জইণ্টে বা আপোনাৰ যিবিলাক টেণ্ডনছ আছে বা আপোনাৰ যিখিনি মাছল আছে সেইখিনি যিখিনি কেৰি কৰিব পাৰে তাতকৈ আপুনি বেছিকৈ কৰিব যায় আৰু বেছিকৈ কৰিব যোৱাৰো মেইন এটা ৰিজন আছে যে বহুতে মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে বহুতে কম্পেয়াৰ কৰিব যায় বেলেগৰ লগত যে সি 20 কেজি কেৰি কৰি আছে মই কিয় নোৱাৰোঁ মই দাঙি দিম। চ' তেনেকৈ ইনজুৰিবিলাক ষ্টাৰ্ট হয়। এতিয়া মোৰ জাৰ্ণিটোত মই যেনেকৈ ক'লোঁ যে মই মিষ্টাৰ আছাম খেলাৰ আগতে মোৰ ইনজুৰি হৈছে মই ৰিকভাৰো কৰিছোঁ আৰু তেনেকৈ মই টাইটেলো উইন কৰিছোঁ আছামত বাট সদায় মাইণ্ডছেটটো কেনেকুৱা মোৰো আগতে মোৰ নিজৰ ভুলৰ পৰা মই শিকিছোঁ কাৰণ মই এটা সময়ত এৰাউণ্ড 235 কেজি মই স্কোৱাট কৰিছিলোঁ এৰাউণ্ড আপোনাৰ 5 years মান আগত তেতিয়া মোৰো তেনেকুৱা আছিল মোৰো জোচ আছিলে বিৰাট জোচ মই যে দাঙিব লাগিব যেনেকৈ হ'লেও দাঙিব লাগিব মই তেনেকৈ ভাবিছিলোঁ যে আজিৰ দিনটোত যদি মই নাদাঙো পিছত মই কিজানি দাঙিব নোৱাৰিম মোক আজিয়ে লাগিব সকলোখিনি মোক আজিয়ে লাগে। চ' সেইটো মোৰ আছিল ইগ' লিফটিং সেইটো মোৰ নিজৰ ভুল আছিল আৰু ডক্টৰে মোক তাকে কৈছে যে মোৰ যিটো ইনজুৰি হৈছে সেইটো মোৰ আজিৰ নহয় এৰাউণ্ড 2-3 years আগৰ ইনজুৰি সেইটোকে মই মানে বেছিকৈ পুছ কৰি লাষ্টত এচিএলত পাৰ্চিয়েল টিয়াৰ আহি গৈছে। চ' মই নিজৰ পৰা শিকিছোঁ মই যে এই বস্তুটো কৰিব নালাগে ইগ' লিফটিং নকৰিব তাৰপিছত আপোনাৰ প'শ্চাৰৰ ওপৰত সাংঘাতিক গুৰুত্ব দিব লাগে কাৰণ প'শ্চাৰটো যদি আপোনাৰ ঠিক নহয় তেতিয়া আপুনি ৱেইটটো মইতো নকওঁৱেই আপুনি যদি নৰ্মেল বডি ৱেইট এক্সাৰচাইজো কৰিছে তেতিয়াও আপোনাৰ ইনজুৰি হোৱাৰ চান্স আছে। চ' প'শ্চাৰ আৰু আপোনাৰ ৱেইট এই দুটা যদি আপুনি ঠিকমতে ৰাখিব পাৰে তেতিয়াহ'লে আপোনাৰ ইনজুৰি হোৱাৰ চান্স বহুত কম বহুত মানে আপোনাৰ নাই বুলি নকওঁ মই কাৰণ সাধাৰণ দৈনন্দিন জীৱনতে হওক বা আপোনাৰ এক্সাৰচাইজ কৰোঁতে হওক বা যিকোনো স্পৰ্টছতে হওক আপোনাৰ ইনজুৰি থাকিব। মই যেনেকৈ ক'লোঁ মোৰ ডক্টৰে নিজে মোক এইটো বুজাইছিল মই তেতিয়া অলপমান ডিপ্ৰেছ হৈছিলোঁ যেতিয়া মোৰ ইনজুৰি হৈছিল কাৰণ 3 মাহ পিছত মোৰ আছাম আছে আৰু মই তেতিয়া এক্সাৰচাইজ কৰিব নোৱাৰোঁ। চ' তেতিয়া তেখেতে মোক সেইখিনি বুজাইছিল যে ইনজুৰি ইজ এ পাৰ্ট অফ ইয়'ৰ জাৰ্ণি কাৰণ আপুনি এই বস্তুটোৰ লগত জড়িত চ' ইনজুৰি হ'ব কিন্তু তাক আমি প্ৰিভেণ্ট কৰি ৰাখিব লাগিব আৰু কেনেকৈ সেই ইনজুৰিটো নহয় তাক আমি চাব লাগিব। চ' মই আজি আপোনালোকক কেইটামান কমন ইনজুৰি যিবিলাক আপোনাৰ সাধাৰণতে হয় সেই কেইটামানৰ কথা ক'ম আৰু কেনেকৈ সেইবিলাকক প্ৰিভেণ্ট কৰিব পাৰে একদম চিম্পলি মই বুজাই দিম।
ফাৰ্ষ্ট আপোনাৰ মই আপাৰ বডিৰ পৰা আহোঁ আপোনাৰ ফাৰ্ষ্ট ইঞ্জুৰি আপোনাৰ শোল্ডাৰত ইঞ্জুৰি বহুতৰ হয় শোল্ডাৰ এণ্ড নেক বহুতৰ নেক পেইন হয় আৰু আপোনাৰ শোল্ডাৰৰ মেইনলি ৰোটেটৰ কাফত পেইন হয় আপোনাৰ প্ৰব্লেম হয় আৰু এইটো হোৱাৰ মেইন ৰিজন হৈছে আপোনাৰ ন' ডাউট নেকৰ কাৰণে আপোনাক মই যদি কওঁ প'শ্চাৰটো আপোনাৰ ঠিক নহয় সেইকাৰণে নেকত ইঞ্জুৰি হয় মই যেনেকৈ ফাৰ্ষ্ট ক'লোঁ যে আপোনাৰ চিটেড কেবল ৰ' যেতিয়া আপোনালোকে কৰে তেতিয়া বহুতে আপোনাৰ বেকটো কোজা কৰি দিব একদম বেয়াকৈ কোজা হৈ যাব কলটো এনেকৈ সোমাই দিব ওপৰৰ পিনে মাথাটো কৰিব তাৰপিছত টানিব তেতিয়া কি হয় বেকত প্ৰেছাৰ নপৰে আপোনাৰ বেক মাছলে প্ৰেছাৰ নলয় তেতিয়া আপোনাৰ নেকত বহুত বেয়াকৈ প্ৰেছাৰ পৰে আৰু তেতিয়া আপোনাৰ ইঞ্জুৰি হয় চ' ইয়াৰ কাৰণে আমি কৰিব কি লাগিব ন' ডাউট প'শ্চাৰটো ঠিক কৰিব লাগিব যিখিনি ৱেইট পাৰে সেইখিনি কেৰি কৰক আৰু যেতিয়ালৈকে আপোনাৰ প'শ্চাৰটো ঠিক নহয় তেতিয়ালৈকে ৱেইটৰ ছেকশ্যনলৈকে নাভাবিব যে মই আজি 10 কেজি কৰিছোঁ কাইলৈ মই 5 কেজি আৰু বঢ়াই দিম সেইটো নাভাবিব যেতিয়ালৈকে আপোনালোকৰ প'শ্চাৰটো ঠিক নহয় তাৰপিছত আমি আহিলোঁ শোল্ডাৰত ঠিক তেনেকুৱা কথা আপোনাৰ যেতিয়া আমি ধৰক অভাৰহেড মুভমেণ্টবিলাক কৰোঁ এই অভাৰহেড মুভমেণ্টবিলাক কৰোঁ এই মুভমেণ্টটোত আপোনালোকৰ ইঞ্জুৰি হয় আৰু বেছিভাগৰ ৰোটেটৰ কাফতে ইঞ্জুৰি হয় আৰু এক্সাৰচাইজৰ উপৰিও আপোনাৰ টোপনি যোৱাৰ যিটো আপোনাৰ পজিশ্যন আছে তাৰ কাৰণে হয় বহুতে বেয়াকৈ শুৱে প্ৰেছাৰ দি শুৱে বা হাতখন এনেকৈ শুৱে সেইবিলাকৰ কাৰণেও ইঞ্জুৰি হ'ব পাৰে চ' ছেইম কথা আপোনাৰ প'শ্চাৰ আপুনি শোৱাৰ সময়তে হওক বা এক্সাৰচাইজ কৰাৰ সময়তে হওক প'শ্চাৰটো ঠিক কৰক তেতিয়াহ'লে আপোনাৰ শোল্ডাৰ আৰু নেক ইঞ্জুৰিৰ পৰা বাচি থাকিব পাৰিব নেক্সট এতিয়া আমি শোল্ডাৰৰ পৰা নামি আহোঁ এলব'লৈকে এলব' পেইন মোৰ নিজৰ হৈ আছিলে এৰাউণ্ড মোৰ 2 months আগলৈকে মোৰ পেইন হৈ আছিলে বাট মই নিজে ঠিক কৰিছোঁ কিছুমান ৰিহেব এক্সাৰচাইজ আছে আৰু ইয়াৰ হোৱাৰ মেইন কাৰণ ছেইম আপোনাৰ লিফটিঙত অভাৰৱেইট কেৰি কৰে ইম্প্ৰপাৰ এক্সাৰচাইজ টেকনিকবিলাক ঠিক নহয় তাৰপিছত আপোনাৰ ছেইম এক্সাৰচাইজ প্ৰত্যেক দিনে এটা ৱৰ্কআউটত ছেইম এক্সাৰচাইজ কৰি আছে আৰু তাতে কি হয় বহুতৰে অকণমান লাগে অলপমান পেইন হ'ল নেক্সট সেই পেইনটো থকা স্বত্তেও তেওঁ আৰু সেই এক্সাৰচাইজটোকে কৰে তেওঁলোকে ৰেষ্ট নিদিয়ে আৰু বা এটা কিবা বেলেগ কৰোঁ সেইটো নাভাবে তেওঁলোকে সেই এক্সাৰচাইজটোকে কৰি মানে কি হয় গ্ৰেজুৱেলি সেই ইঞ্জুৰিটো ইনক্ৰিজ হৈ পিছত বেয়াকৈ আপোনালোকৰ ইঞ্জুৰি হৈ যায় চ' এই আপোনাৰ এলব' ইঞ্জুৰিটো বচোৱাৰ কাৰণে ফাৰ্ষ্ট আপোনাৰ এক্সাৰচাইজ টেকনিকবিলাক ঠিক কৰিব লাগিব একদম প্ৰপাৰ টেকনিকত এক্সাৰচাইজ কৰক তাৰপিছত বেছি ষ্ট্ৰেইন নিদিব আৰু আপোনাৰ যিখিনি ৱেইট নিজৰ মাছলে কেৰি কৰিব পাৰে জাষ্ট সেইখিনি ৱেইট কেৰি কৰিব ট্ৰাই কৰক আপোনাৰ এলব' আপোনাৰ জইণ্টত প্ৰেছাৰ পৰিব নিদিব নেক্সট এতিয়া এলব'ৰ পৰা আমি তললৈকে আহোঁ যদি বেক পেইনটো একদম কমন আপোনাৰ ইঞ্জুৰি ন' ডাউট মই এক্সাৰচাইজৰ পৰা এতিয়া বাহিৰত আহিব পাৰোঁ কাৰণ সাধাৰণতে আপোনাৰ দৈনন্দিন জীৱনত যিমান মানুহ আছে বহুতৰে বেক পেইন হয় বেক পেইনৰ মষ্ট অফ দ্য কেছেছ বেড প'শ্চাৰ আৰু নহ'লে আপোনাৰ ৰেপিড মুভমেণ্ট মানে কি পটকৈ উঠি দিছে বা আপোনাৰ ঝটকা দি দিছে সেইটো এটা হয় আৰু এক্সাৰচাইজত মই যদি ক'ব যাওঁ হেভি লিফটিং উইথ বেড প'শ্চাৰ যিখিনি যেনেকৈ ক'লোঁ যে ৱেইটটো যিখিনি কেৰি কৰিব পাৰে তাতকৈ বেছি ৱেইট কেৰি কৰিব যায় আৰু তাৰ লগতে আপোনাৰ কোৰ ছেকশ্যন বেক ইঞ্জুৰিৰ মেইন ৰিজনৰ ভিতৰত এটা পৰে আপোনাৰ কোৰ ছেকশ্যনটো যিটো আপোনাৰ এবডমিনেল এৰিয়া আপোনাৰ কোৰ ছেকশ্যনটো ষ্ট্ৰং নহয় সেইকাৰণে আপোনাৰ যদি বেক ইঞ্জুৰিৰ পৰা বাচি থাকিব ইচ্ছা আছে দেন কোৰ ছেকশ্যনটো টাইট কৰি ৰাখিব আৰু কোৰ ছেকশ্যনৰ কাৰণে যিবিলাক এক্সাৰচাইজ আছে ষ্ট্ৰেংথ বঢ়োৱাৰ কাৰণে আৰু ষ্ট্ৰং কৰাৰ কাৰণে সেইবিলাক কৰিব আৰু ন' ডাউট ৱেইট আৰু আপোনাৰ প'শ্চাৰটোতো মই আগতেই কৈছোঁ যে ৱেইট আৰু প'শ্চাৰটো নিজে ডিটাৰমাইন কৰিব যে কিখিনি পাৰে আৰু যেনেকৈ কৈছোঁ যে ৱেইটৰ আগতে নিজৰ প'শ্চাৰটো ঠিক কৰি ল'ব তেতিয়া যিমান ধুনীয়াকৈ হ'লে ৱেইট আপুনি কেৰি কৰিব পাৰিব আৰু যিখিনি ক'লোঁ যে কোৰ ছেকশ্যনৰ কাৰণে কোৰ ছেকশ্যনটো ষ্ট্ৰং কৰিবৰ কাৰণে চেষ্টা কৰক তেতিয়া বেকত প্ৰেছাৰটো কম পৰিব আৰু বেক ইঞ্জুৰিৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব নেক্সট এতিয়া আমি বেকৰ পৰা তলত আহিলোঁ নীলৈকে মই নিজে ভুক্তভোগী আৰু মই যেনেকৈ ফাৰ্ষ্টৰ ষ্টৰিটো ক'লোঁ মই নীৰ ইঞ্জুৰিৰ লগত ইমান বেয়াকৈ মই ফাঁচি গৈছিলোঁ চ' নী ইঞ্জুৰি আপোনাৰ মষ্ট অফ দ্য কেছেছত স্কোৱাট মুভমেণ্টত হয় আপুনি যেতিয়া স্কোৱাট মুভমেণ্ট বহে আপুনি বা আপোনাৰ টয়লেটত বহে
তেনেকুৱা পজিশ্যনত হয় আৰু বেছিকৈ মই যদি এক্সাৰচাইজৰ পৰা বাহিৰত ওলাই আহি জিমৰ বাহিৰত ওলাই আহি যদি দৈনন্দিন জীৱনত কওঁ তেতিয়াহ'লে বেছিকৈ এইটো ইঞ্জুৰি হয় কাৰণ আপোনাৰ বডিত অভাৰৱেট যিবিলাক আপোনাৰ বহুত শকত মানুহ আছে তেওঁলোকৰ এই ইঞ্জুৰিটো বহুত বেছিকৈ হয় কাৰণ বডিৰ গোটেই ৱেইট আপোনাৰ নীত পৰি থাকে নী এণ্ড এংকললৈকেও আমি আহিম কিন্তু নীত বহুত প্ৰেছাৰ পৰে ওপৰত বডিটো বহুত হেভি হয় চ' সেই প্ৰেছাৰটো আপোনালোক নিয়ে কণ্ট্ৰল কৰিব নোৱাৰে আৰু সেইকাৰণে আপোনালোকৰ ইঞ্জুৰি হয় পেইন হয় তাৰপিছত আপুনি যেতিয়া স্কোৱাট মুভমেণ্ট কৰে তেতিয়া ACLত লাগে এতিয়া ACL কি এইবিলাক মই ইমান ডিটেইলছত নাযাওঁ বাট কি হয় যে স্কোৱাট মুভমেণ্ট আৰু আপোনাৰ অভাৰৱেট হ'লে আপোনাৰ নীত প্ৰেছাৰ পৰে আৰু যাৰ ফলত আপোনাৰ ইঞ্জুৰি হোৱাৰ চান্স বাঢ়ি যায় চ' এতিয়া আমি প্ৰিভেনশ্যন কেনেকৈ কৰোঁ ইয়াৰ বিষয়ে যদি কওঁ ন' ডাউট আপুনি নিজৰ বডি ৱেইটটোক কণ্ট্ৰল কৰিব লাগিব এতিয়া মই যেনেকৈ ক'লোঁ যে ভৰিখন বা নীটো আপোনাৰ পিলাৰ বডিটোৰ আপোনাৰ পিলাৰটোৰ ওপৰত যদি আপুনি এটা আপোনাৰ লিমিট আছে 4খন যদি ছাদ ঢালিব পাৰে তেতিয়াহ'লে সেই পিলাৰটোৱে 4খন ছাদৰহে ভাৰটো ল'ব পাৰিব যদি তাতে আপুনি 8টা ছাদ ঢালিব যায় দেন অবভিয়াছলি পিলাৰত জোৰ পৰিব সেম আপোনাৰ বডিটোৰ লগতো তেনেকুৱা বডিটোৰো আপুনি ৱেট মেইনটেইন কৰক মেদবহুলতাৰ পৰা দূৰত থাকক আৰু আপুনি এক্সাৰচাইজত মই যদি কওঁ যেতিয়া স্কোৱাট মুভমেণ্ট কৰে বহুতে আপোনাৰ ভৰিৰ নীটো আপোনাৰ ভিতৰলৈকে সোমাই দিয়ে দুটা নী একদম টাচ হৈ যাব বিচাৰে সেইটো বিৰাট বেয়া পজিশ্যন আপোনাক কেনেকৈ প্ৰপাৰলি কৰিব লাগে মই ভিডিঅ' বনাম মই লেগছৰ এক্সাৰচাইজৰ ওপৰত তেতিয়া মই আপোনালোকক গোটেইখিনি দেখাই দিম সেইটো নকৰিব বেড প'চাৰ আপোনাৰ এক্সাৰচাইজত বেড প'চাৰ আৰু আপোনাৰ নৰ্মেল লাইফত মেদবহুলতা এই দুটাৰ কাৰণে আপোনাৰ নী ইঞ্জুৰি হোৱা বহুত চান্স বেছি এতিয়া আহিলোঁ মই ফুট আৰু এংকলত বহুতৰে ষ্ট্ৰেইন হয় মানে আপোনাৰ পেইন ষ্টাৰ্ট হয় ধৰক এক্সাৰচাইজ কৰি আছে বা আপোনাৰ অকণমান বেছিকৈ আপোনাৰ থিয়া দি আছে তেতিয়াহ'লে তেওঁলোকৰ পেইন হয় সেম মই নীটোত যেনেকৈ কৈছোঁ যে অভাৰৱেট আমি যদি জিমৰ বাহিৰত আহোঁ তেতিয়াহ'লে অভাৰৱেটটো হয় এটা প্ৰব্লেমৰ সৃষ্টিকাৰী আৰু নেক্সট আমাৰ যদি কওঁ আপুনি যেতিয়া ধৰক এক্সাৰচাইজ এটা কৰি আছে তেতিয়া আপোনাৰ যিটো জোতা খালী ভৰি কেতিয়াও এক্সাৰচাইজ কৰিব নালাগে ফাৰ্ষ্ট কথা খালী ভৰি আপোনালোকে এক্সাৰচাইজ নকৰিব লেগছ মাৰিলেতো একদম নকৰিব বাট জোতাটো আপুনি যেতিয়া জোতা এটা চিলেক্ট কৰে শ্বু এটা চিলেক্ট কৰে সদায় চাব যে আপোনাৰ কুশ্যনিংটো কেনেকুৱা ৰানিং শ্বু হওক ৱাকিং শ্বু হওক সেইবিলাকৰ আপোনাৰ কুশ্যনিংটো ভাল থাকে আৰু হিলটো ওপৰত থাকে আপোনাৰ যিটো ছাৰ্ফেচ থাকে তাতকৈ ওপৰত থাকে চ' তেতিয়া কি হয় আপোনাৰ যিখিনি প্ৰেছাৰ পৰে সি এবজৰ্ব কৰি ল'ব পাৰে চ' জিমত আহোঁতে সদায় আপোনাৰ জোতাটো চিলেক্ট কৰোঁতে সদায় ধ্যান দিব যাতে জোতাৰ চ'লৰ কুশ্যনিংটো ভাল হয় তেতিয়া আপোনালোকৰ বেছি ষ্ট্ৰেইন নপৰিব আৰু এংকল পেইন আৰু আপোনাৰ ধৰক ফুট পেইন এইবিলাক নহ'ব আৰু যেনেকৈ মই ক'লোঁ যে মেদবহুলতাটোৰ কাৰণে লয়াৰত বহুত পেইন হয় সেইকাৰণে নেক্সট আপোনাৰ প্ৰব্লেমৰ প্ৰিভেনশ্যন সেইটোৱে যে আপুনি মেদবহুলতা হ'ব নিদিব ফেটটো কমাই ৰাখক খাদ্য পাতি ভালকৈ খাওক চ' গাইজ আজি ভিডিঅ'টো আমি এইখিনিতে শেষ কৰোঁ আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে দেন লাইক কৰক ভিডিঅ'টো আৰু কিবা জানিব লগা আছে কমেণ্ট কৰক আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক ইয়াকে লৈ বাই